হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে চাগে। আজি মই এটা ৰেচিপি লৈ আহিছোঁ পালেঙৰ লগত কচ মাছ। গতিকে আহকচোন আপোনালোককো দেখাওঁ কেনেকৈনো বনাওঁ। এয়া মই কচ মাছ লৈ লৈছোঁ আধা কেজি। এইফালে কাটি লৈছোঁ ধুনীয়াকৈ পালেং শাক। এইফালে কাটি লৈছোঁ দুটামান আলু নিদিলেও হয় বাৰু। এইফালে মছলাৰ ভিতৰত লৈছোঁ মই এইফালে ফিছ কাৰী মছলা, এইফালে ধনিয়া, এইফালে জিৰা, এইফালে কাটি লৈছোঁ পিঁয়াজ অকণমান, এইফালে জলকীয়া কেইটামান লৈছোঁ, তেজপাত দুখিলামান আৰু এইফালে ৰচুন আদা পেষ্ট। এতিয়া মই কেৰাহীত তেল দিছোঁ। তেলখিনি গৰম হ'বলৈ অলপ টাইম দিম। তেলখিনি গৰম হৈ গৈছে। এতিয়া মই অকণমান হালধি দি দিম তেলতে। যিহেতু মই মাছখিনি ফ্ৰাই কৰি ল'ব লৈ লৈছোঁ আগতীয়াকৈ। অকণমান আগতীয়াকৈ ফ্ৰাই কৰি ল'লে ভাল আৰু। এয়া মই মাছখিনি ফ্ৰাই কৰি লৈছোঁ। এনেকৈ মই গোটেইখিনি ফ্ৰাই কৰি ল'ম। এয়া দেখিছেনে, মাছখিনি ধুনীয়াকৈ ফ্ৰাই কৰা হৈ গ'ল। এতিয়া মই বনাওঁ। এতিয়া মই একেখিনি তেলতে গোটা জিৰা কেইটামান দি দিছোঁ, দুখিলামান তেজপাত দি দিছোঁ আৰু দুটামান পকা জলকীয়াও দি দিম। এয়া পকা জলকীয়া কেইটামানো দি দিছোঁ। এতিয়া মই ধুনীয়াকৈ লৰাই ল'ম। এয়া লৰাই হৈ গ'ল। এতিয়া মই কাটি লোৱা পিঁয়াজ দি দিছোঁ। এয়া ধুনীয়াকৈ মই পিঁয়াজ দি দিছোঁ। পিঁয়াজখিনি অকণমান সময় মই ভাজি ল'ম। এয়া পিঁয়াজখিনি ধুনীয়াকৈ ভাজি গৈছে। মই এতিয়া দি দিছোঁ ৰচুন আদাৰ পেষ্ট অকণমান। এয়া দি দিছোঁ আৰু এতিয়া মই দি দিম অকণমান ফিছ কাৰী মছলা। এয়া ফিছ কাৰী মছলা দি দিছোঁ। অকণমান ধনিয়া পাউডাৰ দি দিছোঁ আৰু অকণমান জিৰা পাউডাৰ দি দিছোঁ। এতিয়া মই ধুনীয়াকৈ সকলোবোৰ লৰাই ল'ম। এয়া লৰাই হোৱাৰ পিছত এতিয়া মই আলু দি দিছোঁ। এয়া আলু দি দিছোঁ মই ধুনীয়াকৈ। এতিয়া মই ধুনীয়াকৈ আলুখিনি লৰাই ল'ম। এতিয়া মই অকণমান ঢাকি দিছোঁ আলুখিনি সিজিবলৈ। এয়া ঢাকনখন খোলাৰ পাছত এতিয়া আলুবোৰ ধুনীয়াকৈ সিজি গৈছে। এতিয়া মই ইয়াত দি দিম পালেং শাক। এয়া মই পালেং শাক দি দিছোঁ। মই মিহি মিহিকৈ ধুনীয়াকৈ কাটি লৈছোঁ পালেং শাকখিনি। এতিয়া মই পালেং শাকখিনি ধুনীয়াকৈ আলু আৰু তেলখিনিৰ লগত ধুনীয়াকৈ লৰাই লৈছোঁ। এনেকৈ মই 2 মিনিটমান ভাজি থাকিম। এতিয়া মই ইয়াত দিছোঁ অকণমান হালধি দি দিছোঁ। এতিয়া সোৱাদ অনুসৰি নিমখ দি দিছোঁ। এতিয়া মই সকলোবোৰ ধুনীয়াকৈ আকৌ মিক্স কৰি ল'ম। এয়া মিক্স কৰি হৈ গ'ল। এতিয়া মই অকণমান সময়ৰ কাৰণে ঢাকি দিম। এয়া ঢাকনখন খোলাৰ পাছত আকৌ মই ধুনীয়াকৈ লৰাই লৈছোঁ। এতিয়া মই আকৌ অকণমান সময়ৰ কাৰণে আকৌ ঢাকি দিম।
এতিয়া মই ঢাকনখন আকৌ খুলি ধুনীয়াকৈ লৰাই ল'লোঁ। আলু আৰু পালেং শাকবোৰ ধুনীয়াকৈ সিজি গৈছে। এতিয়া মই দি দিম গৰম পানী। আপোনালোকে পানীৰ পৰিমাণটো চাই দিব। এয়া দেখিছেনে, মই পানী ইমানকণে দিছোঁ। আপোনালোকে যিমানকণ বিচাৰে সিমানকণে দিব। আমাৰ ফেমিলি মেম্বাৰ সৰহৰ কাৰণে দি দিছোঁ। এতিয়া মই অকণমান ঢাকি এয়া ঢাকনখন খোলাৰ পাছত ইমান ধুনীয়াকৈ উতল আহিছে চাওকচোন। এতিয়া মই অকণমান আলুবোৰ ভাঙি দিম। সেই অকণমান আলুবোৰ ভাঙি দিছোঁ। এয়া মই ধুনীয়াকৈ আলুবোৰ ভাঙি হৈ গৈছে। উতল অহাৰ পাছত এতিয়া মই দি দিছোঁ ফ্ৰাই কৰি লোৱা মাছখিনি। এয়া মাছখিনি মই ধুনীয়াকৈ দি দিছোঁ আৰু অকণমান লাহে লাহে লৰাই দিছোঁ, যিহেতু বৰ বেছিকৈ লৰাব নোৱাৰে। এতিয়া মই অকণমান সময়ৰ কাৰণে ঢাকি দিম। আকৌ ঢাকনখন খুলি ল'লোঁ। এতিয়া প্ৰায় সিজি গৈছে আমাৰ পালেং শাকৰ লগত কচ মাছৰ ৰেচিপিটো। এতিয়া মই ইয়াত দি দিম কাটি লোৱা ধনিয়া। এয়া মই ধনিয়া দি দিছোঁ। ধনিয়াখিনি গোন্ধ নাযাবলৈ মই অকণমান সময়ৰ কাৰণে ঢাকি থৈ দিম। এয়া দেখিছেনে, আমাৰ কচ মাছৰ লগত পালেং শাকৰ ৰেচিপি তৈয়াৰ হৈ গ'ল। দেখি আপোনালোকৰ কেনেকুৱা লাগিছে বাৰু? যদি ভিডিঅ'টি ভাল পালে ছাবস্ক্ৰাইব কৰি দিব। অন্য এটা ভিডিঅ'ত আকৌ লগ পাম বুলি আপোনালোকক আশা থাকিল। আজিলৈ বাই।